আমাৰ অসম তথা ভাৰতবৰ্ষৰ গৌৰৱ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি 53 সংখ্যক উপজা দিন। সেই উপজা দিন উপলক্ষে মই জুবিন গাৰ্গ য'তেই নাথাকক তেওঁৰ আত্মাই যাতে শান্তি পায় ভগৱানৰ ওচৰতে মই প্ৰাৰ্থনা জনাইছোঁ। আৰু জুবিন গাৰ্গ আমাৰ মাজত সদায় আছে। মই এইকেইটা দিন এই পৰিচালনা সমিতিৰ লগত আছোঁ আৰু এই পৰিচালনা সমিতিৰ সভাপতি হিচাপে যিটো মোক ৰাইজে দায়িত্ব দিছে সেই হিচাপে মই কাম কৰি আছোঁ। মই ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ আৰু প্ৰতিজনৰ অন্তৰত জুবিন গাৰ্গ আছে। জুবিন গাৰ্গ আমাৰ পৰা হেৰুৱাবই নোৱাৰে, সেইটো মই গৰ্বৰে ক'ব পাৰোঁ। আৰু বিজনী ৰাইজ হিচাপে বিশেষকৈ আজিৰ দিনটোত আমি গৌৰৱ অনুভৱ কৰিছোঁ যে সকলোৱে ওলাই আহিছে। আমি তেওঁৰ এটা সম্পূৰ্ণ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাৰণে আমি চেষ্টা চলাইছোঁ। আজি আধাৰশিলা হ'ল, আজিৰ দিনজোৰা কাৰ্যসূচী আছে। 3000তকৈ অধিক ইয়াতে স্কুলৰ ছাত্ৰ ছাত্ৰী আমাৰ মহিলাসকলে মায়াবিনী গীত যি এক নিদৰ্শন দাঙি ধৰিছে ভাৰতবৰ্ষৰ বুকুত, ভাৰতবৰ্ষৰ বাহিৰত বাংলাদেশ পাকিস্তানতো এই মায়াবিনীৰ এটা যি মায়া মহ এইটো যেনেকৈ উজ্বলি উঠিছে সেইটোৱে আজি এই গীত পৰিৱেশন কৰিব। আমাৰ বিজনী হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ যে জুবিন গাৰ্গৰ দৰে মহান শিল্পী মহান ব্যক্তিগৰাকী আমাৰ ইয়াতে বিজনীত 3টা বছৰ কাল বান্ধৱ হায়াৰ ছেকেণ্ডেৰী স্কুলত তেওঁ শিক্ষা গ্ৰহণ কৰিছিলে। তেওঁ সংগীত শিক্ষা সংগীত চৰ্চা বিশেষকৈ লোকগীতৰ চৰ্চা তেওঁ আমাৰ বিজনীত আমাৰ ৰমণী মোহন ৰায় তেওঁৰ শিক্ষাগুৰু আছিলে। তেওঁ বিজনীৰ পৰাই তেওঁ সেই শিক্ষা লৈছিলে। আমি সেইকাৰণে গৌৰৱ অনুভৱ কৰোঁ যে বিজনীবাসী হিচাপে। কিন্তু তেওঁৰ দিয়া প্ৰতিটো কথাই তেওঁ মানৱ সমাজক যি শিক্ষা দি থৈ গৈছে, মানৱ সমাজক যি প্ৰেৰণা দি থৈ গৈছে, মানৱ সমাজক যি নিদৰ্শন দেখুৱাই থৈ গৈছে, এই নিদৰ্শন আগত ৰাখিও কিন্তু আমি কাম কৰি যাব লাগিব। তেতিয়াহ'লেহে তেওঁৰ আত্মা শান্তি লাভ কৰিব। তেওঁ প্ৰকৃতি প্ৰেমী আছিলে। তেওঁ প্ৰকৃতিক যেনেকৈ ভাল পাইছিলে আমিও প্ৰকৃতিক তেনেকৈ ভাল পাব লাগিব। প্ৰকৃতিৰ দিয়া যিবোৰ দান সেই দানক আমি সদায় শ্ৰদ্ধা কৰিব লাগিব, তেওঁলোকক মৰম কৰিব লাগিব। তেতিয়াহ'লেহে তেওঁক আমি অন্তৰেৰে ভাল পোৱা যে তেওঁক সঁচাকৈ আমি ভাল পাওঁ বা তেওঁৰ প্ৰতিটো কথাই যদি আমি হৃদয়ংগম কৰি আমি সেই কামখিনি আগবঢ়াই লৈ যাব পাৰোঁ তেতিয়াহ'লেহে তেওঁৰ সপোন বাস্তৱ ৰূপ ল'ব। আৰু বিজনীবাসীয়ে সেই তেওঁৰ সপোন বাস্তৱ ৰূপ দিয়াৰ কাৰণে ইতিমধ্যেই প্ৰতিজ্ঞাবদ্ধ হৈছে আৰু খুব কম সময়ৰ ভিতৰত আমি এই কামখিনি সম্পূৰ্ণ কৰিম আৰু তেওঁ দিয়া মাৰ্গদৰ্শন আমি চলাৰ চেষ্টা কৰিম।